এতিয়া বহুতে কয় যে প্ৰাথমিক বিদ্যালয়ত 5টা শ্ৰেণী থাকে, 5জন শিক্ষক থাকিব লাগে, কিন্তু ৰাষ্ট্ৰীয় আমাৰ শিক্ষাৰ অধিকাৰ আইনতো আছে মিনিমাম যদি 30 ষ্টুডেণ্ট হয় আমি 2জন শিক্ষক দিব লাগে। এতিয়া 2জন শিক্ষক আমি সেই মিনিমাম ক্ৰাইটেৰিয়াত গৈছোঁ, 30গৰাকী ছাত্ৰ ছাত্ৰী আছে, আমি 2জন দিছোঁ। কৈছে আমাক 5জন শিক্ষক দিব লাগে। 5জন যদি শিক্ষক দিওঁ তেনেহ'লে PTR-টো হৈ যাব প্ৰতি 6জন ছাত্ৰৰ বিপৰীতে এগৰাকী শিক্ষক, যিটো আজিৰ তাৰিখত সম্ভৱপৰ নহয়। কিন্তু কাইলৈ যদি আমি মাৰ্জাৰৰ জৰিয়তে তাত ছাত্ৰ ছাত্ৰীৰ সংখ্যা 60 হৈ যায়, তাতে শিক্ষকৰ সংখ্যাটো বাঢ়ি যাব। এখন বিদ্যালয়ত 2গৰাকী শিক্ষক আছে, আন এখনত 3গৰাকী শিক্ষক বা শিক্ষয়িত্ৰী আছে। দুইখনক যেতিয়া একেলগ কৰিছোঁ, ছাত্ৰ ছাত্ৰীৰ সংখ্যাটোও বাঢ়িছে, শিক্ষকৰ সংখ্যাটোও বাঢ়িছে। এতেকে PTR মেইনটেইন কৰি শিক্ষক শিক্ষয়িত্ৰী দিব পৰা অৱস্থাটো তেতিয়াহে হ'ব যেতিয়া আমাৰ এই শিক্ষা ক্ষেত্ৰ আঁচনিখন ৰূপায়ণ হ'ব। গতিকে শিক্ষা ক্ষেত্ৰ আঁচনিখনৰ প্ৰতি মই ৰাইজক সহায় সহযোগিতা আগবঢ়াবলৈ আহ্বান জনাইছোঁ। ক'ৰবাত যদি কোনো বৰেণ্য ব্যক্তিৰ নাম জড়িত হৈ আছে, বৰেণ্য ব্যক্তিগৰাকীৰ প্ৰতি এতিয়া আমি বিদ্যালয়খন ধ্বংস কৰি তেখেতক আমি অপমান কৰি আছোঁ, তেখেতৰ নামটো আমি সংৰক্ষণ কৰি ৰাখিব লাগে, বিদ্যালয়খনৰ লগত জড়িত কৰিব লাগে, সেইটো আমি কৰিব পাৰোঁ। তাত আমাৰ কোনো আপত্তি নাই। আমাৰ প্ৰস্তাৱ আহিলে আমি বৰেণ্য ব্যক্তিৰ নাম সংৰক্ষণ কৰাৰ আমি প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰিম। কিন্তু মূল কথাটো হ'ল যে এটা ছাষ্টেইনেবল বহনক্ষম সংখ্যা ছাত্ৰ ছাত্ৰীৰ সংখ্যা বিদ্যালয়খনত থাকিব লাগিব। তেতিয়া আমি শ্ৰেণী অনুযায়ী শিক্ষক সেই বিদ্যালয়খনত দিব পাৰিম। এইটোৱে মূল